ৰাতিপুৱাই আপোনালোকক ব্ৰাছডাল মুখত লৈ গুড মৰ্ণিং জনালোঁ। মই ঘৰলৈ আহিলোঁ। আপোনালোকেতো গম পায়েই চাগে, আমাৰ ঘৰৰ পাছফালখন চাওকচোন কিমান ধুনীয়া সেউজীয়া হৈ আছে। গুৱাহাটীত যে মোৰ মূৰটো গৰম হৈ গৈছিলে, তাত কেৱল বিল্ডিং দেখিবলৈ পাইছিলোঁ। আমাৰ ঘৰৰ আগফালে গছত এপাহ কপৌ ফুল মোৰ কাৰণে। দদৌৱে ৰুই দিয়া জবা ফুলজোপা ফুলিবলৈ আৰম্ভ কৰিছে। দেখিয়ে মনটো ভৰি গৈছে। মায়ে ৰাতিপুৱা শুই উঠি বাঢ়ি চোতাল সাৰিছে। হালি যোৱা পাণ গছ কেইজোপা দদৌৱে ধুনীয়াকৈ বান্ধি দিছে, কাৰণ ওপৰলৈ ধুনীয়াকৈ বগাই যাবলৈ। কাতি বিহুত মই ৰোৱা তুলসীজোপা কিমান ধুনীয়াকৈ ডাঙৰ হ'ল চাওকচোন। আৰু মোৰ ফুলৰ অৱস্থা এয়া, ছাগলীজনীয়ে খাই চব খতম কৰি দিলে। বৰষুণ বুলিতো ৰৈ থাকিলে নহ'ব, বিহু বুলিতো কাপোৰ কানি ধুবই লাগিব। সেইকাৰণে মই কাপোৰ এখিনি চাৰ্ফত দি ল'লোঁ। ৰ'দটো অকণমানকৈ ওলোৱা দেখি ঘৰৰ কাপোৰ কানিবোৰ ৰ'দত দি দিলোঁ। মাৰ হাতৰ মগু দালি, ৰঙা চাউলৰ ভাত, ডিম ফ্ৰাই সৈতে ভাত খাই আজি দিনটো আৰম্ভ কৰিলোঁ।